নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমি শিশুৰ বিজ্ঞান আৰু বিকাশ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ আমি 10টা এমচিকিউ কুৱেশ্যন আপোনালোকলৈ মাজলৈ আগবঢ়াব খুজিছোঁ যিকেইটা আমাৰ আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰীৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন অপচন ক দিছে গেছেল খ দিছে মেকগ্ৰ গ দিছে ডব্লিউ বিয়েৰ আৰু লাষ্ট অপচন খ দিছে আৰ্নেষ্ট জনছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডব্লিউ বিয়েৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হ'ল ডব্লিউ বিয়েৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন প্ৰচেষ্টা আৰু ভুল শিক্ষণ তত্ত্ব কোনে উদ্ভাৱন কৰিছিল প্ৰচেষ্টা আৰু ভুল শিক্ষণ তত্ত্ব কোনে উদ্ভাৱন কৰিছিল অপচন ক জেমছ খ কহলাৰ গ থৰ্নডাইক আৰু খ কফকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে থৰ্নডাইকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ তত্ত্ব উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যন শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল নম্বৰ ক প্ৰস্তুতিৰ নীতি খ ফলাফলৰ নীতি গ অনুশীলন নীতি আৰু খ ব্যৱহাৰৰ নীতি শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হৈছে এইটো সুধিছে আৰু ইয়াৰ উত্তৰ হৈছে ফলাফলৰ নীতি উত্তৰ আমি নেক্সট প্ৰশ্নলৈকে যাওঁ আহক নেক্সট প্ৰশ্ন গেষ্টাল্ট মতবাদৰ সৈতে কোন জড়িত নম্বৰ ক দিছে উইলিয়াম ৱাৰ্থিমাৰ খ দিছে কহলাৰ গ দিছে কফকা আৰু একদম লাষ্ট অপশ্যন খটো দিছে ওপৰৰ আটাইকেইজন গেষ্টাল্ট মতবাদৰ সৈতে কোন জড়িত সুধিছে অপশ্যনকেইটা আপোনালোকে দেখিলেই আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব আটাইকেইটাই ওপৰত যিকেইটা দিছে এই আটাইকেইটা অপশ্যনেই কাৰেক্ট গতিকে শুদ্ধ উত্তৰ ওপৰৰ আটাইকেইজন নেক্সট প্ৰশ্ন ভাৰতৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কোন চনত গৃহীত হৈছিল ভাৰতৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কোন চনত গৃহীত হৈছিল অপশ্যন ক দিছে 2010 খ দিছে 2009 গ দিছে 1986 আৰু খ দিছে 1972 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2009 নেক্সট প্ৰশ্ন শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক কোন শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱন কোন অপশ্যন ক দিছে এডৱাৰ্ড থৰ্নডাইক খ দিছে আৰ্নেষ্ট জনছ গ দিছে গেছল্ট আৰু খ দিছে ৰাধাকৃষ্ণন আৰু ইয়াৰ শুদ্ধ উত্তৰ শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক হৈছে এডৱাৰ্ড থৰ্নডাইক মনত ৰাখিব আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এডৱাৰ্ড থৰ্নডাইক নেক্সট কুৱেশ্যন অনুকৰণ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক কোন অনুকৰণ মানে আমাৰ যে শিশুৱে অনুকৰণ কৰে বস্তুবিলাক অনুকৰণ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক কোন সুধিছে অপশ্যন ক দিছে পেভলভ খ ব্ৰুনাৰ গ দিছে থৰ্নডাইক আৰু খ দিছে স্পিনাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ অনুকৰণ শিক্ষা ব্যৱস্থাৰ
উত্তৰটো হৈছে পেভলভ। পেভলভ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, মনোবিজ্ঞানক কিহৰ বিজ্ঞান বুলি কোৱা হয়? অপশ্যন ক দিছে মনৰ বিজ্ঞান, খ দিছে সচেতনতাৰ, গ দিছে আচৰণৰ আৰু খ দিছে ব্যৱহাৰৰ। মনোবিজ্ঞানক কিহৰ বিজ্ঞান বুলি কোৱা হয়? ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখিলে। অপশ্যন ক দিছিলে মনৰ, খ সচেতনতাৰ, গ আচৰণৰ আৰু খ ব্যৱহাৰৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আচৰণৰ বিজ্ঞান। ইম্পৰ্টেণ্ট কৈছে, আপোনালোকে মনত ৰাখিব ধুনীয়াকৈ। দুবাৰমান ভিডিঅ'টো চালে আপোনালোকৰ আইডিয়াটো আহি যাব। নেক্সট কুৱেশ্যন, শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন ক দিছে পেষ্টালজি, খ দিছে ৰুছো, গ দিছে মণ্টেছৰী আৰু খ দিছে পেভলভ। এই অপশ্যনকেইটা দিছে আৰু শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি আৰু অপশ্যন ক পেষ্টালজিক জনা যায়। গতিকে শুদ্ধ উত্তৰ হ'ব পেষ্টালজি। নেক্সট কুৱেশ্যন, শিক্ষণৰ ভিত্তি কি? অপশ্যন ক দিছে কৌশল, খ দিছে আচৰণ, গ অপশ্যন দিছে অভ্যাস আৰু খ দিছে অভিৰুচন। শিক্ষণৰ ভিত্তি কি সুধিছে, আপোনালোকে অপশ্যনকেইটা আৰু এবাৰ চাই লওক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অভিৰুচন। গতিকে অভিৰুচনটো হ'ব ৰাইট এনসাৰ। আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আমাৰ ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টিটো বজাই দিয়ক, যাতে আমি দিয়া ভিডিঅ' ন'টিফিকেশ্যনবিলাক জলদি পায়। ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে ধন্যবাদ। জয় আই অসম।